Good morning. মিলিজিলামি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ সকলোৰে ভালেই চাগে মোৰো ভাল বানপানী হৈ আছে আমাৰ ইয়াতো পানী আৰু বৰষুণ দি আছে বাহিৰত ভিতৰত আছো কিবা কৰি মাছ মাৰিব গ'লো যাই আহিলো আহি গা চা ধুই আছো আৰু এনেকৈ আৰু আমি মাছ বহুত পাইছোঁ এইবাৰ পুৰা মাছ মাৰি আছোঁ আৰু কৰিশ্মাই মাৰিয়ে আছে বলকচোন চাওঁ এয়া আমাৰ মাছ শুকাই আছো এতিয়া এয়া চালনী এয়া মাছ এখন এখন চালনী আছে আৰু এখনত আছে আৰু এয়া জুই দি আছে দেউতা এয়া জুই দি আছে এয়া এইটো আমাৰ মামা বানপানীৰ নিজত খাব আহি আমাৰ ঘৰত ফচি গ'ল ঘৰ বোলে পানী আছে নেকি আমাৰ ঘৰত পানী আছে পিছে সিহঁতে কি খাব শুই থাকে পানী কিয় খানিব লাগিব আৰু কি খাব ইয়াতেতো ভালকৈ খাই আছে মাছে আছে আৰু মেইন মাহে ইয়াতে থাকিলোঁ পানী খাব লাগিব এতিয়া আমি মাছ ভাজি আছো এইকেইদিন পুৰা মাছৰে আঞ্জা মাছৰে ভাজা ভাজা হৈ গ'ল এইখিনি হ'ল আৰু এয়া কি মাছ এয়া সৰু সৰু এয়া গৰৈ মাছ আৰু এয়া বটিয়া বানপানীৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে গৰু ছাগলী গোটেই ঘৰতে বহুত অসুবিধা হৈছে পৰিৱেশ মানে গোটেই বেয়া হৈ গৈছে বানপানী বাহিৰত ভিতৰত গোটেইখিনি ৰাখিব লগা হোৱাৰ কাৰণে এয়া ছাগলী আছে আৰু ইহঁতে ঘৰতে এইটো আমাৰ সৰপণ এই সৰপণকে লাজ কৰা আকৌ যে সৰপণে আৰু বাঢ়িছে আমাৰ সৰপণে বাঢ়ি শিকি আছে নতুনকৈ আৰু ভৱিষ্যতে কিবা এটা কৰা ইচ্ছা আৰু কি হ'ব ইচ্ছা সৰপণৰ কৈছোঁ নেভি আগতে আৰু হাকিম হোৱা ইচ্ছা আছে এতিয়া কি নেভিত যাবে চাওঁ অলপ আৰ্মিও দেখা পায় তাৰপিছত বাঢ়িব ধৰিছে অলপমান কি জানা আমাক খুলিব এনে অলপ অলপ শিকি আছে বেলেগতো শিকা নাই নিজে নিজে অলপ বজাব চেষ্টা কৰে বজা চাবা কি পাৰা বানপানীৰ কাৰণে বহুত অসুবিধা হৈছে গাড়ী চাড়ী যাব নোৱাৰি আমাৰ ওচৰৰ ৰাস্তা ভাঙি গৈছে আৰু আপোনালোকো সকলোৱে ঘৰতে থাকক বানপানীৰ ফালে যাব নালাগে কিবা কাৰণত যদি কিবা এটা হয় হস্পিটেল নাই মানে যাব নোৱাৰি গাড়ী চাড়ী অসুবিধা ৰাস্তা গোটেই ভাঙি গৈছে সেইটোৰ কাৰণে আপোনালোক ঘৰতে থাকক আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে ভাল হওক আৰু বানপানী নাহক বৰষুণ নহওক অলপ বতৰটো ঠিক হ'লে সকলোবোৰ ভাল হৈ যাব আৰু যিবিলাক বানপানী হৈছে তেওঁলোকে বহুত অসুবিধাত আছে তেওঁলোকক প্ৰাৰ্থনা কৰিছোঁ যাতে ভালেই থাকক পথাৰত বহুত পানী হৈছে আৰু কঠীয়া পাৰিছিল বহুত মানে কঠীয়াগিলাক বহুত বেয়া হৈছে এয়া খালৰ মাছ গোটাই গ'ল জাল বোৱা মানুহ চাওঁ মাছকেইটা চাওঁ মুৰাকেইটা দিছোঁ ৰ জিৱা মাছ চাম খাই জানে কি জিৱা মাছ জাল কি হ'ল
হে জোক আছে সেইকাৰণে ঘৰত যাওঁ মই ৰাতিপুৱাৰ পৰা একদম মাছ মৰা ব্যস্ত তো একদম পুৰা বানপানী কালি এনেকুৱা হাৰত যি মাছ মাৰি আছে মস্ত মস্ত মাছ গিলা উঠি আহিবা এই আমাৰ খালেত ইয়াত মাছ পাইছে যোৱা মাছো পাইছোঁ আৰু কাৰোবাক খালগিলাক ডুবছি এয়া আমি ফেলত উঠি আছোঁ এয়া পুৰা পানী একদম এয়া যদি চাপ্লাই নিব লাগে আমাৰ বানপানী কি কৰিবি মাছৰ বেটা এইখিনি এটা সানি পেলাই পিঠা বনাই চকাত দিম চাউনিত চকাত দি পেলাই আমি পুৰি খাম আৰু বেলেগে বা খাই নে নাখায় খাই খাই চবে খাই এইটো বস্তু খাই খুব ভাল লাগে যোনে খাই পাইছে এইবাৰ নৰে এয়া পিঠাগুড়ি আৰু মাছৰ বেজুৰি বনোৱা এয়া পিঠা আৰু এয়া শুকাই থৈ দিয়া হৈছে এতিয়া এয়া এনেকৈ শুকাই থৈ দিছোঁ এয়া চালনীত যেতিয়া আমি খাওঁ এইটো কেনেকৈ খাওঁ আপোনালোকক দেখাম আৰু গাইজ আজি ৰাতি হ'ল এনেকৈ দিনটো অলপ শুলো আজি বেছিয়ে খোৱা হ'ল আৰু এতিয়া আকৌ সেই খোৱা লোৱা কৰিব আহি পৰিল কুলদীপ কি খাই আছা আমাৰ ঘৰৰ নিজৰ ঘৰতে গাখীৰ আছে সেইকাৰণে আমি গাখীৰ খাওঁ তেনেকৈ গাখীৰ দিয়া চাহ নাখাওঁ এয়া ভাতকেৰেলা আৰু মাছেৰে বনোৱা হ'ব খাই ভাল লাগে আৰু এনেকৈ আজি খাম আৰু ৰাতি আৰু আজি আমাৰ ব্লগটো ইমানে সামৰিম এই মামা থাকিলে আৰু কেইদিন থাকিবি কেইদিন পানী নোহোৱা হয় তেতিয়া পানী নহ'লে থাকিবি ইমান দিন পানী নহ'লে সেইদিনো থাকিম মাৰিলেও থাকিম বেছি দিন নাখোৱা আৰু আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু আজিলৈ বাই বাই গুড নাইট